হেল্ল' নমস্কাৰ অসমবাসীৰ আমাৰ চেংৰা ডেকা গাভৰুসকল। তো এনেকুৱা ধুনীয়া দমৰা এগাল আছে বোলো আমাৰ অসমত। এই দমৰা হালৰ বিষয়ে কথা ক'বই নালাগে বোলো। একচুৱেলি মই এনেকুৱা ভাল বন শিকা মানে দমৰা বুলি ভবা নাছিলোঁ বোলো। আবুল তাবুল বুলি ভাবিছিলোঁ, কিন্তু ভাল দমৰা কিন্তু ইহঁতে। তো সেই দমৰা হালৰ ভিডিঅ' চাই আপুনি কান্দবই না হাঁহিবই না কি কৰোঁ মানে কি কৰোঁ কি নকৰোঁ লাগি যায় মানে। চ' সিহঁতৰ ভিডিঅ' চাই না সিহঁতেতো পাগলা হৈছিয়ে ভাল কচমচে কৈছোঁ। সিহঁতেতো পাগলা হৈছিয়ে আৰু বেলেগ চোৱা মানুহবিলাকো পাগলা হ'ব এতিয়া কচমচে, বাকী নাই আৰু পাগলা হ'বৰ কাৰণে। মোৰতো দেখিলেই খং উঠে। এই চুটমাৰানিটোৰ কি বুলি ক'ম আৰু ভাল চৰি দে গালি ওলাই গ'ল। চ' শুন দমৰা দুটা, বাৰিষাৰ দিন আহি আছে ধুনীয়া। কি বুলি ক'ম আৰু পাকৰি গছৰ নাঙল বনাম। গতিকে নাঙালখানৰ অলপ ওজন বেছিকৈ ভাৰী হ'ব পাৰে। এটা দামৰা ভাল বোলো, এইটো দামৰা ভাল বোলো। আৰু নেক্সট এইটো আৰু এটা দামৰা আছে যি এইটো দামৰা এই দামৰাটো অলপ ভিটামিন চিটামিন খোৱাৰ দৰকাৰ হ'ব। গতিকে পাকৰি গছৰ নাঙাল, গতিকে এই দামৰাটো কৈছোঁ ভালদৰে ভিটামিন চিটামিন খাই লওঁ। পাকৰি গছৰ নাঙাল আছে বোলাটো আছে যদি পুৰাণা হৈছে মানে পেলাই দিম, এইবিলাক টেনশ্যন ল'ব নালাগে তহঁতে। নতুন পাকৰি গছৰ নাঙাল কাটি ল'ম। চ' এইবাৰ বাৰিষাৰ দিনত লৈ যাম তহঁতক হাল বাবৰ কাৰণে, বুজি পাইছা? তহঁতক দুইজনকো হাল বাব লৈ যাম। প্ৰথমে তহঁতৰ ভাল ভাল ভিডিঅ' কিছুমান চৰিত্ৰৰ ভাল ভাল এক্টিঙৰ মানে নাটকৰ ভিডিঅ'বিলাক মই ভিডিঅ' ক্লিপ দুটা দেখাই দিছোঁ সিহঁতক। গতিকে চাওঁ আপোনালোকে। কিয় কিয় পাখি কিয় পাখি মাথা তুমি চাথা বেয়া মৰমৰ হৈছে মোৰ গৈ ভাল। কান্দিয়ে না হাঁহিবিয়ে না কি কৰিবি, মাথাটো দেখিলেই মোৰ খং উঠা কিয় হৈছে ভাল। পাখি আৰু ৰাতিপুৱাই কিয় পুৱাই পাখি তুমি উঠিয়েই মই মৰমৰ মোৰ মোবাইলটো প্ৰেমক চাইছোঁ আজি। তুমি সেই তোৰ সেই আধা চেৰা পাগলাটোৰ এই কিয় ভিডিঅ'টো মোৰ চাই থাকিব প্ৰেমক তুমি লগা হৈছে এনেকে ভাল। মৰহি ইয়াৰ যাব দিলা ভিডিঅ' পাখি? নাচাই কিয়? মই তোমাকো দি আছো এই কুৱেশ্যনটো। সকলোৱে চাওকচোন ভিডিঅ'টো। বহুত ভাল পাইছিলোঁ তোমাক, বাহ কিমান বাহ ভাল বাহ পাইছিলোঁ মই বাহ, নিজে ক'ব নোৱাৰোঁ। বহুত কি ভাল নাটক পাইছিলোঁ ৰে। তোমাক। তুমি পাখি পাখি ৰাজবংশী, তুমি আজি ইউটিউবত বাহ, ভিডিঅ' চাওক এতিয়াৰ পৰা দিয়া হৈছে ন। তোমাক মই টিকটকৰ দিনৰ পৰা মই ফ'ল' কৰিছিলোঁ তোমাক। পাখি ৰাজবংশীক ভাল টিকটকতো পায়। তোমাক বহুত বহুত মই কি মেছেজ দিছিলোঁ আৰু এনেকুৱা এটা নাটক ভিডিঅ' দিছিল যে ভগৱান, মই তোমাক কেতিয়াবা কান্দব কেতিয়াবা হাঁহিব চোৱা কেতিয়াবা নাছিলোঁ। দিওঁ। আৰু কাতি মেহা কুকুৰে বিনোৱা দি মানে কেতিয়াবা গান গাব। সেই কাতি মেহা এই চানা থকা কুকুৰৰ মাইকীয়াবিলাক যে থাকে ৰাতি যি মানে সেই কি বুলি ক'ম আৰু মানে ক'বৰ ভাষা নাই আৰু। কাতি মেহা কুকুৰে বিনোৱা দেই নাচাই কিয়া চাওকচোন। दिल की उम्मीदें हंसे অঁ, दिल की আৰু अब এটা আমাৰ বেলেগ हंसियों নাম্বাৰটো ক'ত গ'ল? नहीं ই कुछ भी বেলেগ বেলেগ কথা কৈ থাকা ন, नहीं कुछ भी তোমাৰ কথাবিলাক শুনবা। কিন্তু আৰু এটা কথা আছে নাক মৰি গেল। মই আপোনাক কৈছোঁ, বেলেগ নাম্বাৰটো কৈছোঁ বোলো, আপুনি শুনকচোন বোলো। আৰু এটা আছিল নহয় আমাৰ, আপোনাৰ লগত কেইদিনমান আছিল না ট্ৰেক্টৰ এখন, এইফালে য'তে য'তে ভিডিঅ'ত দেখা পোৱা হৈছিলোঁ সেই ট্ৰেক্টৰখন। চ' কোনখন ট্ৰেক্টৰৰ কথা কৈছোঁ নিশ্চয় বুজি পাইছে বোলো। সেই ট্ৰেক্টৰখনক দেখা নাপাওঁ হ'লোঁ মই আজিকালি। সেই ট্ৰেক্টৰখন দেখা নাপাওঁ হ'লোঁ বোলো। যি ট্ৰেক্টৰ বাপৰে, জিএছবি মজা ট্ৰেক্টৰ লৈছিলোঁ। কিন্তু এইখন ক'ত গ'ল? এইবিলাকৰ খবৰ চবৰ নাই যি বোলো আজিকালি ভিডিঅ' চিডিঅ' দেখা নাপাওঁ বোলো। হা, আৰু ইয়াৰতো কথা ক'বাই নালাগে। চুলি তুলি বাল গুচি গ'ল আৰু এই বয়সতে বাল বুঢ়া হৈ গ'ল। তাৰ ষ্টাইল তাৰ লেভেল নাথাকে তাৰ জানো বাল ভাল ডাঙৰ এখন কলেজৰ প্ৰিন্সিপাল এই তাৰ কথাৰ তই বুজাব চেষ্টা নকৰিবি। সঁচাই কৈছোঁ, তই মানুহক বুজাব চেষ্টা নকৰিবি বুলি কৈছোঁ। তই বুজাব নালাগে আমাক ভাই। তই কিমান ভালদৰে তই কিমান ভাল ভিডিঅ' বনাই পেলাই আপলোড দি আছা আমি দেখা পাই আছোঁ। গতিকে হ'ব আৰু তোৰ ভিডিঅ'। গতিকে অলপ ভিডিঅ' দিয়া ভাল ভাল অলপ কণ্টেণ্ট ঢালি ভাল ভিডিঅ' দি বোলো। এই আলে বালে ভিডিঅ'বিলাক যি দি থকা মাথা বেয়া কৰিবৰ কাৰণে তহঁতে। হা, কেতিয়াবা কান্দবি কেতিয়াবা হাঁহিবি, কেতিয়াবা হাগবা যাওঁতেও ভাল সেই কৰিবা দিবি। হা, মাথা চাথা বেয়া হ'ব গৈছি দে তহঁতৰ ভিডিঅ' চাইছা। ৰাতিপুৱা উঠি পেলাই তোৰে মুখখন দেখা পাইছোঁ আজি, এই চুৱা লগা মুখখন। চ' এই দমৰা হালক একচুৱেলি
এই দমৰা আলুক যে হাইলা গৰু যি লৰু যি আছে সেই লৰু একচুৱেলি দৰকাৰে নহ'ব, পাচান চাচান দিয়াৰ দৰকাৰ নাই, ধুনীয়াকৈ যাব বোলো। আৰু বনচন শিকা আছে, কোনো টেনশ্যন নাই দামৰা জৰাৰ। গতিকে দামৰা নহয় একচুৱেলি, ৰ'ব এইটো ভুল ধাৰণা লৈ আছে আপোনালোকে। এই দামৰা নহয়, এই দামৰাতে থকা নাই, এই বাজান হৈছে, বাজান ইয়াৰ। গতিকে ইয়াৰ বাজানত পচি চ' সেই তই এই বাজানটো ইয়াৰ বাজান আলুৰ কথা কৈছোঁ বোলো। যদি টানবা চানবাটো পাৰবিয়ে না, আৰু অলপ এটা আৰু কমজোৰ, এইটো আৰু অলপ কমজোৰ বোলো। ইয়াক ভিটামিন চিটামিন খুৱাব লাগিব। চ' ভিটামিন চিটামিন ভালদৰে খাই লৈ মই বাৰিষা যাই আছোঁ বোলো। পাখৰি গছৰ নাঙাল হ'ব, অলপ কষ্ট পাব পাৰা বোলো। কষ্ট নহয়, তাই এনেওতো টানবা পাৰবিয়েই, টেনশ্যন নাই বোলো। অলপ পাখৰি গছৰ নাঙালবিলাক, কাঁচা নাঙালবিলাক অলপ ওজন হয়তো, গতিকে টানবাৰ কাৰণে অলপ ট্ৰেইনিং চেনিং কৰি থাকি তাতে বোলো যাই আছোঁ বোলো এইবাৰ খেতি কৰা সময়ত। চ' বনত লগাম, কোনো পাচান দিয়া লৰু চৰুটো নালাগে। যদি এই পিন দি থাকে যে পিন নাথাকে জানো এনেকুৱা পাচান দিয়া পিন, সেই পিনটো যাতে নালাগে আৰু। গতিকে এইডাল আমাৰ হাইলাল লৰু বুলি কয় আমাৰ নলবাৰী ভাষাত। গতিকে সেই হাইলাল লৰুডাল ব্যৱহাৰ কৰিব নালাগে আৰু তাৰমানে ন। গতিকে কমেণ্ট জনাবি তই মোক, ভালদৰে জনাবি এই লৰুডাল ব্যৱহাৰ কৰিব লাগিব। পাচান চাচান নেদাও লগা হ'লে, পাচানটো তহঁতে যদি ইচ্ছা নকৰে পাচানটো গুচাই দিম মই, পিনটো ভাঙি পেলাম লগা হ'লে। আগত আমাৰ নলবাৰী ভাষাত কয় পাচান, এই হাইলা গৰুৰ লৰুডালৰ যি আগত যি থাকে না এটা জোং, আগৰ মানুহে বনাই লৈছিল। আমাৰ এতিয়া মানুহবিলাকে একচুৱেলি খেতি চেতি কৰা বাদ দিছে না ইমান এটা। গতিকে খেতি কৰা বাদ দিয়া নাই, চ' এই গৰু চৰু ব্যৱহাৰ কৰা বাদ দিছে, ট্ৰেক্টৰ চেক্টৰে ইউজ কৰে আজিকালি আমাৰ অসমৰ মানুহবিলাকো উন্নত হৈছে, এইটোৱে ভাল। চ' এই পাচান দিয়া বাকী বাদ দিয়া বোলো। সেই পাচানটো গুচাই দিলে আৰু লৰু চৰু নলাওঁ, টেনশ্যন ল'ব নাই, পাচান চাচান নেদাওঁ, এনেই যাম। এনেই ধুনীয়া দামৰা গৰু বোলো, দামৰা নহয় চৰি বাজান বোলো, এনেই তেলীয়া হৈ আছে বোলো, টেনশ্যন নাই, চলি যাব। গতিকে নাঙালখান কেনেকুৱা হ'ব বুজি পাইছা না? পাখৰি গছৰ এই কাঁচা গছৰ নাঙাল হ'ব, টানবা লাগিব কিন্তু কথাটো বুজি পাইছা? অঁ।